কাংঠিলাংছ জলপ্ৰপাত। কাৰ্বি পাহাৰৰ বুকুত লুকাই থকা এক অনন্য সৌন্দৰ্য। এয়া যেন কোনো জলপ্ৰপাত নহয়, যেন কোনো চিত্ৰকৰৰ অপূৰ্ব চিত্ৰকৰ্ম, কোনো খেয়ালী চিত্ৰকৰে অঁকা ছবিৰ দৰে সুন্দৰে কাংঠিলাংছ। চাওক কেনে সুন্দৰ মনোৰম পৰিৱেশ। সুধ বগা গাখীৰৰ দৰে পাহাৰৰ টিলাৰ পৰা জিৰি জিৰিকৈ নামি আহে পানী। সেয়েহে কাংঠিলাংছৰ সৌন্দৰ্যই বহুতকে হাত বাউলি মাতে। সেই অভিশপ্ত দিনটোত হাত বাউলি মাতিছিল নীলোৎপল আৰু অভিজিতকো। প্ৰকৃতিক ভালপোৱা এই দুই যুৱকে হয়তো এই কাংঠিলাংছৰ পাৰতে পাৰ কৰিছিল কিছু ক্ষণ। কোনে জানিছিল বা কোনে ভাবিছিল এয়াই যে আছিল দুয়োৰে শেষ পল। অন্তিম বাৰৰ বাবে চাই ৰৈছিল এই সুন্দৰ পৃথিৱীখন। ইফালে এয়া ভেলোঘাট বা ভেলোঘাট জলপ্ৰপাত। কাৰ্বি আংলঙৰ আন এক আকৰ্ষণ। আপুনি আজিলৈকে যিমান জলপ্ৰপাত দেখিছে তাৰ তুলনাত এই ভেলোঘাটৰ সৌন্দৰ্যই কোনো গুণে কম নহয়। আচলতে সমগ্ৰ উত্তৰ পূব ভাৰতৰ ভিতৰতে অন্যতম সুন্দৰ জলপ্ৰপাত এই ভেলোঘাট বুলি কলেও মিছা কোৱা নহব। চাওক কিমান সুন্দৰ, কেনে সুবিশালী জলপ্ৰপাত। পাহাৰৰ পৰা হুৰ হুৰাই নামি আহিছে সুধ বগা পানী। পিছে এই ভেলোঘাটৰ নাম কিমানে জানে বা কিমানে শুনিছে।